হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আজি দেখিছেনে আমাৰ একদম নাচনী ড্ৰেছত কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব দেই একদম। আৰু আপোনালোকে যিহেতু দেখিছিলে আমাৰ বিহু ৰিহাৰ্চেল কৰি থকা হৈছিলে, আৰু সেইটো কাৰণে এইফালে আজি আমাৰ জেং বিহুৰ দলটি ধুনীয়াকৈ ওলাই আহিলোঁ বিহুলৈ বুলি। আৰু গোটেইবোৰে মানে ৰেডি হৈ লৈছোঁ নাচনী ড্ৰেছত। আৰু এইফালে দেখিছেনে গোটেইবোৰে নাচনী ড্ৰেছত ৰেডি হৈ লৈছোঁ আৰু বিহু নাচিবলৈ বুলি। আৰু যিহেতু আজি সেই দিনটো আহি গ'ল, যিহেতু আমি নাচিবলৈ শিকি থকা হৈছিল যে, আৰু এইফালে ধুনীয়াকৈ আমি ওলাই ল'লোঁ আৰু বিহু কেইযোৰামানো চাম বুলি ভাবিছোঁ। এইফালে ধুনীয়াকৈ আমি এনেকৈ ওলাই লৈ আহিছোঁ আৰু বিহু নাচিবলৈ বুলি। আৰু বিহু নচাৰ ভিডিঅ'টো মই বেলেগকৈ দিম, যিহেতু এইটো মিনি ব্লগত অকণমান দেখুৱাইছোঁ আৰু কেনেকৈ আহিছোঁ বা আৰু কি কেনেকুৱাকৈ ধুনীয়াকৈ বিহু প্ৰগ্ৰেম পাতিছে। ফুলৰ মাতে খুলি মুদন ইয়াতে নাই হয় তৰণি কথাটো সময় আকৌ সাধু সময় আকৌ আজি বিহু তলিতে ভয় বজাই দিয়াতে এপাতি বজাই দিয়াতে এপাতি ধৰি জাতি ঘূৰেছিল।